নমস্কাৰ, আজি মই পোলাও ৰান্ধিবলৈ লৈছোঁ। প্ৰথমতে মই পোলাওৰ কাৰণে গাজৰ আৰু বিনখিনি সৰু সৰুকৈ কাটি ফ্ৰাই কৰি লৈছোঁ। এই আপোনালোকে চাওক, মই বিন আৰু গাজৰখিনি সুন্দৰকৈ ফ্ৰাই কৰিছোঁ। এই গাজৰখিনি আৰু বিনখিনি ফ্ৰাই হোৱাৰ পাছত মই ভিজাই থোৱা চাউলখিনি আকৌ ৰিফাইন তেলত ফ্ৰাই কৰি লওঁ। এয়া আপোনালোকে চাইছে, মই কাজু, কিচমিচ, ইলাচি সকলোখিনি দি লগতে তেজপাত দিছোঁ। এয়া মই চাউলখিনি অলপ সময়ৰ কাৰণে গেছটো কমত ৰাখি ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰা হোৱাৰ পাছত মই এইখিনি কুকাৰত ভৰাই আকৌ অলপ সময়ৰ কাৰণে ভাজি তাত অলপ ঘিউ দি পানী ঢালি দিম। এয়া মই ফ্ৰাই হৈ আছে, তাৰ পাছতে এয়া পানী ঢালিছোঁ। পানী ঢলাৰ পাছত ইয়াৰ পাছতে মই কুকাৰত ভৰাই দিম। এয়া ভালকৈ লৰাই লোৱাৰ পাছত কুকাৰত ভৰাই দিবলৈ মই লৈছোঁ। এয়া কুকাৰত ভৰাই দি আছোঁ। কুকাৰত ভৰোৱাৰ পাছত ইয়াক গেছটো কমত ৰাখি 3টামান হুইচেল মাৰি লৈ দিম। তাৰ পাছত আমি ৰাখি থ'ম। তাৰ পাছত এয়া বেঙেনা আৰু বেচন ফ্ৰাই কৰিছোঁ। বেচনৰ লগত বেঙেনাখিনি ভালকৈ লগাই লৈছোঁ। তাৰ পাছত এয়া মই কুকাৰৰ পৰা পোলাওখিনি উলিয়াই দিছোঁ। এনেকুৱা হৈছে, বৰ ভাল হোৱা নাই চাগে, খালেহে গম পাম কেনেকুৱা হৈছে। ইতিমধ্যে আমাৰ সকলোখিনি হৈছেই। এয়া বেঙেনা, এয়া কাঠফুলা, লগতে ধনিয়া পাত দিছিলোঁ, এয়া বিলাহী আৰু পনীৰ। ইয়াৰ পাছত গৰমে গৰমে আমি পৰিৱেশন কৰিম। নিশ্চয় আপোনালোকক জনাম কেনে হৈছে খাবলৈ। আজিলৈ ভিডিঅ'টি সামৰিছোঁ। তেনেহ'লে আহোঁ আজিলৈ।